এয়া হৈছে মেটেল আৰু ডাঙৰ ডাঙৰ পাথৰ হাতেৰে ভাঙি এইটো তৈয়াৰ কৰা হয় আৰু যিকোনো ৰাস্তা বনাওঁতে এইটো ব্যৱহাৰ কৰা হয়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নৱদিচ্ছ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মানে বহুত দিনৰ পিছত আহিলোঁ কাম, তো অলপ ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিম। আৰু বাইদেউহঁতৰ ঘৰৰ পৰা ঘপককৈ আহিবলগীয়া হ'ল, মানে কামৰ জেগাৰ পৰা ফোন আহিলে যে তুমি এতিয়া কাম আহিব লাগিব বুলি ক'লে। তো কামৰ জেগাৰ পৰা ফোন অহাৰ কাৰণে মই পটককৈ ওলাই আহি দিলোঁ। আৰু এতিয়া গৈ আছোঁ অসমীয়া গাঁও, নাহৰকটীয়া অসমীয়া গাঁও। বলক মানে গাড়ীখন লোডিং কৰি কিনে এতিয়া গৈ আছোঁ অসমীয়া গাঁৱলৈ, পোৱাগৈ নাই, পামগৈ আৰু দিল্লীঘাটৰ পৰা নাওৰ যোৱা ৰাস্তাটোত গৈ আছোঁ। আৰু যোৱাবাৰ গাড়ী ভিডিঅ' বনাওঁতে মোক মানে বহুতে কমেণ্ট কৰিছিলে ছিট বেল্ট নলগাকৈ গাড়ী চলাই আছে আমুক তামুক বুলি। তো এইবাৰ ছিট বেল্ট লগাই লৈছোঁ। মোক কমেণ্টত কৈছিলে যে গাড়ী চলাওঁতে ভিডিঅ' বনাই হিৰ' হ'ব দৰকাৰ নাই বুলি। আৰু এই গাড়ী চলাওঁতে ভিডিঅ' বনাব নোৱাৰি যদি মানে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকক মানে আঙুল টোৱাব নোৱাৰে নেকি ছাবস্ক্ৰাইবাৰ বেছি আছে কাৰণে? সিহঁতি গাড়ী চলাওঁতে মানে একো নহ'বই, আৰু আমি গাড়ী চলাওঁতে ভিডিঅ' কৰিলে কিবা হৈ যাব পাৰে নেকি? মানে আহি কমাৰ গাঁৱে পালোহি, মানে ভিডিঅ' কৰিব নহ'ল আৰু ৰাস্তাত, কাৰণ স্কুলৰ টাইম হৈছিলে, স্কুলৰ ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰি আছে। তো এইটো অলপ ফ্ৰী পাই পিনে ভিডিঅ'টো কৰিছোঁ। এয়া অসমীয়া গাঁও যোৱা ৰাস্তাটো পালোহি, আৰু এই জয়পুৰ, এখন জয়পুৰ বাগান আৰু এখন অসমীয়া গাঁও যোৱা ৰাস্তা। গাইজ মানে গাড়ীত হেল্পাৰটো নাই, মই অকলে অকলে আহি দিলোঁ। গাড়ী হেল্পাৰ নাই, মানে হোৱাই নাই। এয়া আমি গাঁৱৰ ৰাস্তাত সোমাই সোমাই গৈ আছোঁ। মানে গাঁৱত মাল পেলাবলৈ বহুত বেয়া, মানে কাৰেণ্ট তাঁৰবোৰ খুব ওচৰে ওচৰে থাকে, ৰাস্তা পদূলিবোৰ ভাল নাথাকে, সৰু সৰু ৰাস্তা মানে। আৰু যদি আগফালৰ পৰা যদি সৰু চাৰিচকীয়া গাড়ী এখনো আহে তেতিয়াও মানে আমি পাৰ ছাইড দিবলৈ জেগাই নাই ইয়াত। এওঁলোকৰ গাঁৱৰ ৰাস্তা বনোৱা মালেই আনিছোঁ মানে। তো ৰাস্তাত যোনটো মাল দি কিনে পকা ৰাস্তা বনাব পৰা যায়, তেনেকুৱা পাথৰ আনিছোঁ। পাথৰ ইয়াত পেলাম বুলি। বহুত কষ্টৰে গাড়ীখন ঘূৰাই মালখিনি পেলালোঁ আৰু পাথৰখিনি। তাৰ পৰা এতিয়া ওলাই আহিছোঁ। বৰ মাথা নষ্ট হোৱা কামহে হয় এইবোৰ। আৰু গাঁৱৰ সৰু সৰু তিনিআলিবোৰত ইমান ডাঙৰ গাড়ীখন ঘূৰাবলৈ কষ্ট থাকে। লোডিং গাড়ী থাকিলে মানে ৱেট বেছি হয়, য'ত সোমাই যোৱা, বাৰিষা টাইমতো য'ত সোমাই যোৱা চান্স থাকে সেইবুলি। আৰু তাৰ গাঁৱত ইমান ভাল ভাল ৰাস্তা বনিছে, পকা ৰাস্তা হৈছে। আমাৰ নিচিনা ট্ৰাক চালকবোৰে পাথৰ পেলাইছে কাৰণে ৰাস্তাবোৰ হৈছে বাৰু, কিন্তু তথাপিও ডাম্পাৰ দেখিলে মানে ডাম্পাৰ বেয়া, ডাম্পাৰ চালকজন বেয়া, চবে এইটোৱে চকুৰে চায়, মানে ভাল চকুৰে কোনো নেচায়। মানে সেইটো বেয়া লাগে। আৰু আজি মানে কাম অহা দিনটোতে ইমান গৰম হ'ব লাগে না, তামাম গৰম, মানে একদম গৰমত একদম পূৰা অৱস্থা বেয়া হৈ গৈছে। আৰু প্ৰথম ট্ৰিপ পেলাই গ'লোঁ, প্ৰথম গাড়ীখন আনি পেলাই গ'লোঁ, ছেকেণ্ড গাড়ীটো পেলাম এতিয়া। এই ৰাস্তাটো বনি আছে, মানে এই ৰাস্তাটো পূৰা পকা ৰাস্তা বনিব অসমীয়া গাঁও। আৰু মানে প্ৰথম ট্ৰিপটো চিধা চিধা গৈছিলোঁ, এতিয়া ছেকেণ্ড ট্ৰিপটো মানে আৰু তাৰ পৰা একদম গাড়ীখন বেক কৰি যাবলগীয়া আছে। গাড়ীখনৰ হেল্পাৰো নাই তাতে চাই দিবলৈ কাৰণে বেক চাইডে। আৰু এই চাইডে চাওক না, বাহনি মাজে মাজে। তো গাড়ীখন বহুত দূৰ বেক কৰি যাব লাগিব তাত মালটো পেলাবলৈ, তাৰপিছত ঘৰলৈ যাম। এনেকুৱাই আৰু আমাৰ কামৰ ডিউটিবোৰ এনেকুৱা অলপ শ্বেয়াৰ কৰি দিম বুলি ভাবিলোঁ। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোক অলপ ছাপোৰ্ট কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ, তাকে আৰু। কিমান দূৰ যে ব্ৰেক কৰি যাব লাগিব ঠিকনা নাই আৰু দেই। গাড়ীখন চিধাকৈ যাবলৈ কাৰণে ইমান সৰু ৰাস্তাত কিমান দিগদাৰ, আৰু ব্ৰেক কৰি যাবলৈ কিমান দিগদাৰ হ'ব পাৰে। এনেকৈ মাল পেলালোঁ আজিৰ দিনটোত। তো এয়া অসমীয়া গাঁওখন। তো বাই বাই অসমীয়া গাঁও। তো
আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকন বজাই দিব বাই বাই